নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এইটো এটা মিনি ভ্লগ হয় আৰু আজি আমি আবেলি অলপ বালাজী মন্দিৰলৈ ওলাই গৈছিলোঁ। বহুদিন মা আৰু ভণ্টিক ক'তো ফুৰাবলৈ লৈ যোৱা নাছিলোঁ বাবে আজি ঘৰৰ ওচৰতে বালাজী মন্দিৰটো আছে যিহেতু তালৈকে লৈ গৈছিলোঁ ফুৰাবলৈ। আৰু এয়া মা আৰু মই আগে আগে গৈ আছোঁ, লগৰজনী কেমেৰা কৰি আছে। আৰু এজনী হ'ল মোৰ মৰমৰ ভতিজী। হঠাতে ক'ৰ পৰা যে বৰষুণটো আহি গ'ল, ইমান দেৰিলৈকে ৰখিলোঁ আমি। বৰষুণজাক এৰাই নাছিলে, বৰষুণজাক ইমান ডাঙৰকৈ দিছিলে আৰু মানুহবোৰ ক'ত পলাও ক'ত নপলাও হৈ গৈছিল। আমিও তাতে ৰৈ আছিলোঁ অলপ টাইম। গধূলি বালাজী মন্দিৰৰ দৃশ্য কি মনোমোহা হয়নে? গৈ ইমান খেলা নাছিলে, আহোঁতে অলপমান তাই ফূৰ্তি কৰিছিলে আৰু আহি থাকোঁতে তাৰ বহুত মনটো ভাল লাগি আছিল আৰু আমি এনেকৈ ঘৰলৈ উভতি আহিলোঁ। আৰু মন্দিৰৰ সন্মুখতে কুঁহিয়াৰ ৰসৰ দোকান নাছিলে আৰু আমি সকলোৱে এগিলাচ কুঁহিয়াৰ ৰস খালোঁ আৰু এফালে কৃতিকা আমাৰ বেলুন ভজি আছিলে। এফালে আৰু আমাৰ লগৰজনী মা ভণ্টিহঁতে কুঁহিয়াৰ খাব একদম ৰখি আছে, একদম হাঁহি মুখৰ একদম সিহঁতৰ। আৰু এফালে মই আৰু ভিডিঅ'টি ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল ভাল কমেণ্ট দি যাব বুলি আশা কৰিলোঁ। গুড নাইট।